ড্ৰামা মহিলাৰ সময়ত যে আমাৰ মাইনৰিটি সকলৰ নেতা ছাত্ৰ নেতা লাফিকুল ইছলামক কোকৰাঝাৰৰ মাজ মজিয়াত গুলিয়াই হত্যা কৰা হ'ল এইজন ব্যক্তিৰ লগত থাকি ফালে তেখেতে আজি তাৰিখত ডাঙৰ ডাঙৰ কথা ক'ব বিচাৰে। কামাল আজাদ ডাঙৰীয়া আমাক উত্তৰ দিব লাগে যে লফিকুল ইছলাম ডাঙৰীয়াক শ্বহীদ লফিকুল ইছলাম ডাঙৰীয়াক কোনজন চিফ থাকোঁতে কোকৰাঝাৰৰ মজ মজিয়াত গুলিয়াই হত্যা কৰা হৈছিল এই কথাটো ক'ব লাগে। BTCত কোনজন চিফ থকা সময়ত জাতিগত সংঘৰ্ষ বাৰে বাৰে হৈছিল, সঁচাকে যদি তেওঁ ইমান মানৱ দৰদী মানুহ আছিলে, সঁচাকে যদি তেওঁ ইছলাম ধৰ্মিক বা ইছলাম ধৰ্মক ইমান মানে, তেখেতে যদি সঁচাকে মাইনৰিটি সম্প্ৰদায়ৰ মানুহ হয়, তেখেতে কমচে কম মাইনৰিটি সকলৰ কাৰণে মাত মাতাটো অত্যন্ত প্ৰয়োজন আছিল। য'ত মানে কোৰাণত হাৰাম বুলি কোৱা হয় এই বস্তুটো তেখেতে সেৱন কৰে। গতিকে ইমান বিতংভাৱে মই যাব বিচৰা নাই। যিজন ব্যক্তিয়ে ইছলাম ধৰ্মীৰ বিৰোধী গাহৰি মাংস খাবৰ কাৰণে পিছুৱাই নাহে, যি মানুহে নামাজ নপঢ়ে, যি মানুহ মানে ইফতাৰ পালন নকৰে, যি মানুহ ৰমজানত তেখেতৰ কোনো গুৰুত্ব নাই, সেই মানুহ সমাজক কিবা এটা নীতি শিক্ষা দিব পাৰিব বুলি আমাৰ মনে নধৰে। এতিয়া কথাটো হ'ল কি, তেখেতে চাকৰি কথাটো কৈছে। এতিয়া 2020ৰ কথাটো কৈ আছোঁ মই, মোৰ তাত প্ৰুফ এটা আছে, বহুতখিনি আছে, মই আজি এটা দেখুৱাই দিওঁ। আৰু দুদিনমান পিছত তেখেতে আৰু মানে পগলা কুকুৰ দৰে মিডিয়াৰ আগত আহিব। গতিকে মই ক'ব বিচাৰিছোঁ, তেখেতৰ নিচিনা মানে এগ্ৰেছিভলি কথা ক'লে সমাজ ব্যৱস্থাখন বেয়া হয়। তেখেতৰ যিজন বছ যাৰ লগত আছে হাগ্ৰামা মহিলাৰে, তেখেতে সেই সময়ত ক'ত আছিলে, 2012ত ক'ত আছিলে, 2008ত ক'ত আছিলে, 2014ত যেতিয়া জাতিগত সংঘৰ্ষ হৈছিলে, হাজাৰ হাজাৰ মানুহ যিবিলাক মানে ইছলাম ধৰ্মী লোক আছিলে, বড়ো লোক আছিলে, আদিবাসী লোক আছিলে, তেওঁলোকে সেই সময়ত হাগ্ৰামা মহিলাৰী চিফ হৈ থকা সময়তে তেওঁলোকে খুব মানে ভুক্তভোগী হৈছিলে। তেওঁলোকে সেই সময়ত শ্বেল্টাৰলেছ হৈছিলে, লেণ্ডলেছ হৈছিলে। তেখেতসকলৰ জীৱন নিৰাপত্তাহীনতা তেওঁলোকে ভুগিব লগা হৈছিলে। না তেওঁলোকৰ জীৱনৰ কিবা ছেফটি আছে, না তেওঁলোকৰ ধন সম্পত্তিৰ কিবা ছেফটি আছে। এই সময়ত যি আলানি আথানি হৈ পেলাই তেওঁলোকে জীৱন যাপন কৰিব লগা হৈছিল, ভয় ভয় শংকাত 17 বছৰে তেওঁলোকে জীৱন যাপন কৰিব লগা হৈছিল। এই কথাটো কামাল আজাদ ডাঙৰীয়াই পাহৰিলে নহ'ব। আজি 4 বছৰ পৱন বড়ো ডাঙৰীয়াৰ যি নেতৃত্ব, আমাৰ সমাজখনত কিছুমান মেৰুদণ্ডহীন মানুহবিলাক থাকে। আৰু কামাল আজাদৰ কথা মই ক'ব বিচৰা নাই। তেখেতে এটা সময়ত আম আদমি পাৰ্টিত আছিলে, এটা সময়ত কংগ্ৰেছত আছিলে, এটা সময়ত তেখেতে UPPLতো আছিলে। কিন্তু তেখেতৰ যি কুস্বভাৱ, ইয়াৰ কাৰণে তেখেতে UPPLত টিচ দিব নোৱাৰিলে। আৰু আমি চাইছোঁ কি, তেখেতৰ ব্যক্তিত্বৰ ফালে সঁচাকৈ তেওঁ কিমানখিনি সমাজকৰ্মী। আজিৰ তাৰিখত তেওঁ মিডিয়াত ওলাই কিছুমান কথাবিলাক আবুল তাবুল বকি থাকে। তেখেতে নিজকে মাৰ্কেটত বাৰে বাৰে পাব্লিছ কৰিব বিচাৰে, কিন্তু মানুহবিলাক জানে যে টেঙা আম সদায় মানে বিক্ৰী নহয়। আজি কৈছে তেখেতে UPPLে যদি চাকৰিৰ কাৰণে কৰাপশ্যন কৰে, তেতিয়াহ'লে তেখেতে মানে এটা চাকৰি খাব বোলে। আৰু তেওঁ শুনিছে বোলে ক'ৰবাত টকা পইচা লৈছে বুলি। তো তেওঁ সঁচাকৈ ক'ত এনেকৈ মানে এটা ভুল তথ্য লৈ পেলাই মানুহখিনিক মিছলিড কৰিব বিচাৰিছে, এইটো ৰাইজক জনাব লাগে। আৰু তেখেতে এনেকৈ ধৰণৰ এটা সাংঘাতিক ব্যক্তি, তেখেতে ইছলাম ধৰ্মী হয়, কিন্তু আমিবোৰ বা ৰাইজে তেখেতক ভালকৈ জানে। তেখেতে বহুত সময়ত যিটোত মানে কোৰাণত হাৰাম বুলি কোৱা হয় এই বস্তুটো তেখেতে সেৱন কৰে। গতিকে ইমান বিতংভাৱে মই যাব বিচৰা নাই। যিজন ব্যক্তিয়ে ইছলাম ধৰ্মীৰ বিৰোধী গাহৰি মাংস খাবৰ কাৰণে পিছুৱাই নাহে, যি মানুহে নামাজ নপঢ়ে, যি মানুহ মানে ইফতাৰ পালন নকৰে, যি মানুহ ৰমজানত তেখেতৰ কোনো গুৰুত্ব নাই, সেই মানুহ সমাজক কিবা এটা নীতি শিক্ষা দিব পাৰিব বুলি আমাৰ মনে নধৰে। এতিয়া কথাটো হ'ল কি, তেখেতে চাকৰি কথাটো কৈছে। এতিয়া 2020ৰ কথাটো কৈ আছোঁ মই, মোৰ তাত প্ৰুফ এটা আছে, বহুতখিনি আছে, মই আজি এটা দেখুৱাই দিওঁ। আৰু দুদিনমান পিছত তেখেতে আৰু মানে পগলা কুকুৰ দৰে মিডিয়াৰ আগত আহিব। গতিকে মই ক'ব বিচাৰিছোঁ, তেখেতৰ নিচিনা মানে এগ্ৰেছিভলি কথা ক'লে সমাজ ব্যৱস্থাখন বেয়া হয়। তেখেতৰ যিজন বছ যাৰ লগত আছে হাগ্ৰামা মহিলাৰে, তেখেতে সেই সময়ত ক'ত আছিলে, 2012ত ক'ত আছিলে, 2008ত ক'ত আছিলে, 2014ত যেতিয়া জাতিগত সংঘৰ্ষ হৈছিলে,
হাজাৰ হাজাৰ মানুহ যিবিলাক মানে ইছলাম ধৰ্মী লোক আছিলে, বড়ো লোক আছিলে, আদিবাসী লোক আছিলে, তেওঁলোকে সেই সময়ত হাগ্ৰামা মহিলাৰী চিফ হৈ থকা সময়তে তেওঁলোকে খুব মানে ভুক্তভোগী হৈছিলে। তেওঁলোকে সেই সময়ত শ্বেল্টাৰলেছ হৈছিলে, লেণ্ডলেছ হৈছিলে। তেখেতসকলৰ জীৱন নিৰাপত্তাহীনতাত তেওঁলোকে ভুগিব লগা হৈছিলে। না তেওঁলোকৰ জীৱনৰ কিবা ছেফটি আছে, না তেওঁলোকৰ ধন সম্পত্তিৰ কিবা ছেফটি আছে। এই সময়ত যি আলানি আথানি হৈ পেলাই তেওঁলোকে জীৱন যাপন কৰিব লগা হৈছিল, ভয় ভয় শংকাত 17 বছৰে তেওঁলোকে জীৱন যাপন কৰিব লগা হৈছিল। এই কথাটো কামাল আজাদ ডাঙৰীয়াই পাহৰিলে নহ'ব। আজি 4 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্ব, ইয়াত সম্পূৰ্ণৰূপে বিচাৰৰ শান্তি আহিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমিলমিল এটা আহিছে। এতিয়া এইবিলাক তেওঁলোকৰ হজম নহয়। যিটো তেওঁ হাগ্ৰামা মহিলাৰ পাৰ্টিত আছে, হাগ্ৰামা মহিলাৰ সময়ত যে আমাৰ মাইনৰিটিসকলৰ নেতা, ছাত্ৰ নেতা লাফিকুল ইছলামক কোকৰাঝাৰৰ মজ মজিয়াত গুলিয়াই হত্যা কৰা হ'ল, এইজন ব্যক্তিৰ লগত থাকি পেলাই তেখেতে আজিৰ তাৰিখত ডাঙৰ ডাঙৰ কথা ক'ব বিচাৰে। কামাল আজাদ ডাঙৰীয়া আমাক উত্তৰ দিব লাগে যে লফিকুল ইছলাম ডাঙৰীয়াক, শ্বহীদ লফিকুল ইছলাম ডাঙৰীয়াক কোনজন চিফ থাকোঁতে কোকৰাঝাৰৰ মজ মজিয়াত গুলিয়াই হত্যা কৰা হৈছিল, এই কথাটো ক'ব লাগে। BTCত কোনজন চিফ থকা সময়ত জাতিগত সংঘৰ্ষ বাৰে বাৰে হৈছিল। সঁচাকে যদি তেওঁ ইমান মানৱ দৰদী মানুহ আছিলে, সঁচাকে যদি তেওঁ ইছলাম ধৰ্মিক বা ইছলাম ধৰ্মক ইমান মানে, তেখেতে যদি সঁচাকে মাইনৰিটি সম্প্ৰদায়ৰ মানুহ হয়, তেখেতে কমচে কম মাইনৰিটিসকলৰ কাৰণে মাত মাতাটো অত্যন্ত প্ৰয়োজন আছিল। কিন্তু নাই, তেখেতে হাগ্ৰামা মহিলাৰ এগেইনষ্টত কোৱা মানে তেখেতৰ পকেটটো ঠাণ্ডা হোৱা। এই কামাল আজাদৰ দৰে মানুহবিলাক নিজৰ পকেটটো গৰম কৰিবৰ কাৰণে মাজে মাজে মিডিয়াত ওলাই পেলাই মানুহখিনিক, ইমান শান্তশিষ্ট মানুহখিনি বিটিআৰৰ যি শান্তি বিৰাজ কৰিছে, এই শান্তি বিৰাজ কৰাটো তেওঁলোকে হজম কৰিব নোৱাৰি মানুহখিনিক বাৰে বাৰে কমিউনেল ক্লেছৰ ফালে ঠেলি দিব বিচাৰে নেকি, এয়া আমাৰ প্ৰশ্ন। ইমান এটা শান্তিৰ পৰিৱেশত তেওঁলোকে ইমান সাংঘাতিক বিষৰ দৰে কথাবিলাক কৈ থাকে। এই কথাবিলাকৰ থ্ৰুৱেদি সমাজত যে কিবা এটা লাভ হ'ব আমাৰ মনে নধৰে। এতিয়া আমি আহিছোঁ যে 2020ত কামাল আজাদ বুলি এই মানুহজন, এই সাংঘাতিক বস্তুজন কি কৈছিলে। কামাল আজাদ আৰু পৃথ্বীৰাজ ডাঙৰীয়া, আপোনালোকে চাব, মোৰ তাত ফটো আছে। তেওঁলোকে কি কৈছে, ক্ৰিমিনেল কেছ চেকিং প্ৰব ইনটু জব স্কেম ইন BTC। তাৰমানে BTCত যি জব স্কেম হৈছিলে, ইয়াৰ এগেইনষ্টত কেছ দিয়া মানুহ এজন, সেই কামাল আজাদ বুলি কোৱা মানুহজনে হাগ্ৰামা মহিলাৰ এগেইনষ্টত সেই সময়ত ক্ৰিমিনেল কেছ ফাইল কৰিছিলে। আৰু সেইটো এটা দুটা নহয়, BTCৰ 40টা ডিপাৰ্টমেণ্টত তেওঁলোকে ক্ৰিমিনেল কেছ ফাইল কৰিছিলে। আৰু এই ব্যক্তিজন আজিৰ তাৰিখত, যিজন মানুহে হাগ্ৰামা মহিলাৰীক জব স্কেম কৰিছে বুলি, হাগ্ৰামা মহিলাৰ চৰকাৰখনত জব স্কেম কৰিছে বুলি কেছ দিয়া মানুহজন, হাগ্ৰামা মহিলাৰীক আজিৰ তাৰিখত অভূতপূৰ্বভাৱে প্ৰশংসা কৰিব কিন্তু পিছোৱা নাই। আমি বুজি পাইছোঁ তেখেতৰ ৰাজনীতি। যোৱাকালিলৈকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া পৃথিৱীৰ আটাইতকৈ কৰাপ্টেড ব্যক্তি আছিলে কামাল আজাদৰ নজৰত। কিন্তু আজি ইমান সোনকালে যে হাগ্ৰামা মহিলাৰী ইমান যে তেখেতে তুলসী পাতৰ ধোৱা হৈ গ'ল, এই কথাটো মানুহবিলাকৰ আচলতে মনে কিছুমান নধৰে। কামাল আজাদে নিজৰ স্থিতিটো আগতে স্পষ্ট কৰিব লাগে। আচলতে তেখেতে সমাজত কি এটা বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, সমাজক কি এটা মেছেজ দিব বিচাৰিছে। নিজে হাগ্ৰামা মহিলাৰীক জব স্কেম কৰিছে বুলি সেই সময়ত কেছ দিয়া মানুহজন আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ৰাইট হেণ্ড হৈ কথা কৈ BTRৰ 35 লাখ মানুহক যে মিছলিড কৰিব বিচাৰিছে, ইয়াৰ উত্তৰটো কামাল আজাদে দিব না হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দিব। মই কামাল আজাদ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, এই ব্লেকমেইলৰ যি ৰাজনীতি আজিৰ তাৰিখত লাষ্টিং নহয়। আপুনি যিটো ব্লেকমেইলৰ ৰাজনীতি কৰি আছে, এই ৰাজনীতিটোৰ দ্বাৰা আপোনালোকে কেতিয়াও BTRৰ শাসন ভাৰ লোৱাটো আপোনালোকে চিন্তা কৰিব নালাগে। আজিৰ তাৰিখত BTRৰ ছাত্ৰ ছাত্ৰীসকলে ইছৰোলৈকে গৈ পাইছে। কামাল আজাদৰ যদি অকণমান মদ আৰু গাহৰি মাংসৰ পৰা যদি অকণমান ছাইড হৈ আহিব পাৰিছে, তেখেতে অকণমান এইবিলাক কথাও অকণমান চাব। আজি BTRৰ পৰা UPSC APSCৰ কাৰণে ল'ৰা ছোৱালীবিলাক খুব উৎসাহ মনেৰে চৰকাৰৰ সৌজন্যত আগবাঢ়ি আছে। এইবিলাক কথাবিলাক
তেওঁলোকৰ মনে নধৰে আজি 26টা জাতি জনগোষ্ঠীৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া যে ভিজন ডকুমেণ্ট বনাই পেলাই কাম কৰি আছে সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা দি আছে এইবিলাক কথা অৱশ্যে কামাল আজাদৰ ব্ৰেইনত নোসোমায় কাৰণ তেখেতে বহুত বেছি সময়ত মদ খাই গাহৰি মাংস খাই মানে টাইমটো ৱেষ্ট কৰি লয় আমি কোৱা নাই গাহৰি মাংস খাব নালাগে বুলি গাহৰি মাংস আমাৰ বড়োবিলাকৰ কাৰণে প্ৰিয় খাদ্য কিন্তু তেখেতে যিহেতু এজন ইছলাম ধৰ্মী লোক গতিকে তেখেতে যদি এইখিনি কথাও নাজানে যে কোৰাণত চুৰা আৰু গাহৰি মাংসটো হাৰাম বুলি কোৱা হৈছে গতিকে এজন ইছলাম ধৰ্মী বিশ্বাস কৰা মানুহটো ইমান ডাঙৰ ভুল কৰিব নালাগে তেখেতে নিজকে শিক্ষিত বুলি জাহিৰ কৰি ল'ব বিচাৰে গতিকে মই তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ আৰু সমাজখনক যিসকলে পবিত্ৰ মনেৰে ইছলাম ধৰ্মী হয় তেওঁলোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে কামাল আজাদৰ দৰে ধৰ্ম বিৰোধী মানুহবিলাকক কমচে কম সমাজৰ পৰা বহিষ্কৃত কৰিব লাগে নহ'লে সমাজখনৰ এটা বেয়া বতাহ বেয়া হাৱা অহাৰ খুব মানে চান্সেছবিলাক থাকে গতিকে মই আচৰিত হৈছোঁ এই কামাল আজাদ বুলি কোৱা মানুহজন যে মেৰুদণ্ডহীনভাৱে বাৰে বাৰে নিজৰ স্থিতিটো সলনি কৰি থাকে আজি তেখেতে BPF-ত আছে কালি কি ঠিক আছে এই ক'ৰবাত মানে আকৌবাৰ কংগ্ৰেছত যাব পাৰে ক'ৰবাত আম আদমি পাৰ্টি যাব পাৰে আৰু কি ঠিক কালি পৰহি তেখেতে AIDF-ত গৈ ফালে কিছুমান তেখেতে কাম কৰিব পাৰে গতিকে এই মানুহজন যে সমাজে এটা ভাইৰাছ ৰূপ ধাৰণ কৰিছে ইয়াৰ পৰা আমি যিমান পাৰোঁ দূৰত্ব বজাই ৰাখিলে নিশ্চয় সমাজৰ ভাল হ'ব বুলি আমি ভাবোঁ এটা মই কথা ক'ব বিচাৰিছোঁ যে কামাল আজাদ ডাঙৰীয়া অকণমান আপুনি নিজকে শিক্ষিত বুলি যিটো কয় অকণমান আপোনাৰ যদি লাজ চৰম আছে ৰাইজৰ আগত মিছা কথা কৈ ৰাইজক মিছলিড কৰাৰ পৰা আপুনি অকণমান দূৰত্ব থাকিব লাগে নহ'লে সমাজখনে কেতিয়াও কিন্তু আপোনাক ভৱিষ্যতে ক্ষমা নকৰিব